নমস্কাৰ বাবা, নমস্কাৰ। সুখী ৰাহ বালক। বাবা বাবা আশীৰ্বাদ কৰক মোক। কিমান লাগিব? বাবা কিমান লাগিব মানে? যিমান আশীৰ্বাদ দিম সিমানেই বিল বাঢ়িব, আৰু যিমান বিল বাঢ়িব সিমানেই বিল পে' কৰিব লাগিব। কি বাবা? হয় বালক, ঠিকেই শুনিছা। বাবা বম বম ভলে। সুন্দৰ, অতি সুন্দৰ। লোৱা বালক, ইয়াতেই আছে মাল অকণ, বনোৱা। মাল মানে বাবা? মাল মানে বাবা, আৰু বাবা মানে পুৰীয়া। আহা বালক আহা, বনোৱাহি। নাই নাই বাবা, মই সেইবোৰ নধৰো নহয়। তেতিয়াহ'লে আগতেই ক'ব লাগে। ইমান সময় নষ্ট মোৰ। বহা বহা, এতিয়া শাৰী পাতি বহা সকলো। হ'ব হ'ব বাবা। তেতিয়াহ'লে কোৱা, কি কি সমস্যা লৈ আহিছা মোৰ ওচৰত? সকলো সমস্যাৰ সমাধান এই বাবাৰ ওচৰত আছে। বাবা সঁচাকে নেকি? সন্দেহ? এই মহান বাবাৰ ওপৰত সন্দেহ? যোৱা ইয়াৰ পৰা, তোমাক কোনো সমস্যাৰ সমাধান নিদিওঁ মই। মোৰ ওপৰত সন্দেহ কৰি বহুত কুঠিত কৰিলা মোক। দয়া কৰা প্ৰভু, দয়া কৰা, মোৰ ভুল হৈ গ'ল। হ'ব, পিছে ক, কি সমস্যা আছে তোৰ? বাবা আগতে মোৰ সমস্যাটো শুনি লওকচোন। মই বহুত আগতে আহিছিলো নহয় বাবা। এই পোৱালিটোক পঠিয়াই দে আগলৈ। আহা বালক আহা। বাবা মোৰ সমস্যাৰ কথা শুনিলে আপোনাৰ দাড়ি যিমান আছে চব সৰি শেষ হৈ যাব বাবা। কি? হ'ব দে, তোৰ সমস্যাটো ক'বই নালাগে তেতিয়াহ'লে মোক। তোৰ সমস্যা শুনি মোৰ দাড়িখিনি সৰাবলৈ মন নাই মোৰ। গোটেই মানুহে গাই মোৱা বুলি হাঁহিব মোক। আৰে বাবা মই ধেমালিহে কৰিছো। একেবাৰে সৰু সমস্যা এটা লৈ আহিছো গুৰু। এই পৰুৱাতকৈ সৰুৱে হ'ব। কি ধেমালি কৰিলি? এই বাবাৰ লগত ধেমালি? ওম নমঃ শিৱায়। আৰু কুঠিত নকৰিবি কিন্তু তহঁতি মোক। তোৰ সমস্যাটো ক জল্দি। বাবা মোৰ দাড়িয়ে ওলা নাই। কৃপা কৰি কিবা সমাধান এটা দিয়ক গুৰু। বৰ বিপাকত পৰিছো মই। বাহ, এইটোচোন সাংঘাতিক সমস্যা। একো নাই ইয়াৰ সমস্যা সমাধান দি আছো মই। দাড়িৰ গুটি কেইটামান আনি কিনি বিলেডেৰে অকণমান খুচৰি কিনি গুটিকেইটা সিঁচি দিবি, ওলাই যাব দাড়ি। কি বাবা, দাড়ি গুটি ক'ত পাম? তেনেকে কৰিও দাড়ি গজাব পাৰে নেকি? মনে থাক। কেইবছৰ হৈছে তোৰ? এই 12 বছৰ বয়সত তোক দাড়ি লাগে যে কেলে লাগে? যা ঘৰত যা আৰু কিতাপ পঢ়ি থাকগৈ। সময় হ'লে নিজে দাড়ি ওলাব। এই বাবাৰ ওচৰত আহিব নালাগে নহয়। যা ইমিডিয়েট যা। এতিয়া তহঁত দুটাৰ সমস্যা ক, কি সমস্যা লৈ আহিছ? এইবাৰ মোৰ নম্বৰ নি বাবা? ক জল্দি ক, সময় নাই মোৰ। বাবা মোৰ জেপ সদায় খালী হৈ থাকে, এটকাও নাথাকে মোৰ জেপত। ইয়াৰ কিবা উপায় এটা দিব পাৰিব নি বাবা? আচ্ছা, তোৰ তেতিয়াহ'লে জেপত পইচা নাথাকে ন? তেতিয়াহ'লে মোৰ ওচৰত কেলে আহিছ? তই দৰ্জীৰ ওচৰত যা। তোৰ পেনৰ জেপ ফাটিলে চাগে, দৰ্জীৰ ওচৰত চিলাই লগে যা। নাই বাবা, জেপ ফটা নাই নহয়। জেপ ফটা নাই? তেতিয়াহ'লে ল এইটো এটকা, জেপত ভৰাই থ, তেতিয়া খালী হৈ নাথাকে আৰু। বাবা মই কৈছো মোৰ ওচৰত পইচাই নাথাকে। আৰে বালক, ইনকম কৰি যদি চাদা বিড়ি খাই দিয়, ক'ত থাকিব পইচা? ভালকে কষ্ট কৰ, এইবোৰ খোৱা বাদ দে, চব ঠিক হৈ যাব, ন' টেনচন। বাবা মোক কোনো কামেই নিদিয়ে। মানুহবোৰে কয় তোক দেখি কাম একো কৰিব নোৱাৰা লিখিয়া লাগিছে। গৰু গাধ বুৰ্বক বুলি কৈ কিনি পঠিয়াই দিয়ে বাবা। তই গৰু গাধ বুৰ্বক হয় সেইকাৰণে কৈ পঠিয়াই? কাম লাগে যদি মোৰ ওচৰত আহিবি কালিৰ পৰা, এছিষ্টেণ্ট বনাই দিম তোক। অ'কে বাবা, ঠিক আছে, কালিৰ পৰা আহিম বাৰু। বেছি হাঁহিব নালাগে দে। এতিয়া পাছৰটোৱে ক, কি সমস্যা লৈ আহিছ? বাবা মই ডাঙৰ হৈ কি হ'ম ক'ব পাৰিবনে? কি সমস্যাবোৰ লৈ আহিছে মোৰ ওচৰত। তোৰ চেহেৰা চাই এনেকুৱা লাগিছে যে তই 5টা ল'ৰাৰ বাপেক হবি ডাঙৰ হৈ। বাবা মই কৈছো যে মই ডাঙৰ হৈ কি কাম কৰিম, কি কৰি খাম বাবা? বালক সেইটো তইহে জানিবি। তই কেনেকে আৰু কিমান কষ্ট কৰ তইহে জানিবি। সেইটো মোক সুধিছ যে, সেইটো মই ক'ব পাৰিম নেকি? মূৰ্খ বালক। হ'ব ক'ব নালাগে তেতিয়াহ'লে। প্ৰসাদ দিয়ক, খাই কিনি যাওঁগৈ। তহঁতে মানে ফ্ৰীত পোৱা প্ৰসাদ খাবলৈ আহিছ? যা এতিয়া ওলাই যা তহঁতি দুটা, এতিয়া ওলাই যা। গেট আউট।